মই অকলশৰীয়া মানুহ গতিকে ভাত আৰু কোনোবা দিনা দেৰি হয় কোনোবা দিনা সোনকাল হয় তোৰ এতিয়া ঘৈণীয়ে আছে কেলা মুখৰ আগত আনি দিব তই খাবি মোক কোনে দিব তেনেকুৱা মুখৰ আগত দিবলৈতো নালাগে মানে ড্ৰেছিং টেবুলত খালে মুখৰ আগত নালাগে নহয় আপুনি কথা নহয় আপোনাৰ মানে একটা দিগদাৰো আপোনাৰ মানে মোকতো মইতো ঘৰতো বনাই দিব আপোনাৰ নিজৰ মাকে নাই লোকৰ মাকে কাম কৰিব আৰু ক'ত হ'ব লোকৰ তই অসভ্য নেকি কেলা হা কি কথা কৈ আছ তই মাৰিম কিন্তু তোক মই এতিয়া তেনেকুৱা পৰে খালি মাৰিম কৰি থাকিব তাৰমানে লোকৰ মাকে দি আপুনিতো ভাতটো বনাব এই কাম কৰা মানুহ এজনী আছিলে তাইও আজি 4 দিনমান হ'ল নাই অহা কি হয় আৰু সেইটোৱেতো আপুনি লোকৰ মাইকেও এৰি দিলে আকৌ নিজৰ মাইকেখনো আছে কৰবাত এতিয়া তই অকলে ভাতটো আপুনি সময়মতে কৰিব নোৱাৰে নোৱাৰোতো সেইকাৰণেতো আপুনি ড্ৰেছিং টেবুলৰ কথা কৈ আছো একদম সময়মতে আপুনি যদি খাব পাৰিব তেতিয়াতো তেনেকে ড্ৰেছিং টেবুলত খালে আপোনাৰতো গেছটো ভাল হৈ যাব ড্ৰেছিং টেবুলত ভাত খালে গেছ ভাল হয় তোৰ মাথাত কিবা আছে ঐ পাগলটো এইটো সেইকাৰণেতো কৈছো আপুনি মানে 10টা বজাত যদি আজি খাইছে নহয় কাইলৈ 10টা বজাত খাব আৰু মানে নোখোৱাকে নাথাকিব সেইটো ড্ৰেছিং টেবুল নিয়মত খাব কৈছো এই মূৰ্খ সেইটো ড্ৰেছিং টেবুল নকয় বুজিলি যে সেইটো হৈছে টাইম টেবুলত খাব লাগে বুলি কয় সেইটোৱে কথা কৈ আছো আপুনি কথাই বুজি নাপায় মই ইমান সময়ত সেইটো কথাই কৈ আছো